নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 MG ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই মহিলাসকলৰ বিষয়ে আলোচনা কৰিম। মহিলাসকলৰ মাহেকীয়া সমস্যা, বগস্ৰাৱৰ সমস্যা, প্ৰজননৰ সমস্যা, মাহেকীয়াৰ আগত উত্তেজনাৰ সমস্যা, ডিছমেনৰিয়া আদি বেমাৰসমূহ কেনেদৰে নিৰাময় কৰিব পাৰি এই ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদিহে আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, এই সকলোবোৰ সমস্যাৰ বাবে আজিৰ ভিডিঅ'টোত মই অশোকা চিৰাপৰ বিষয়ে আলোচনা কৰিম। এই অশোকা চিৰাপটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে, ইয়াৰ ড'জ, ইয়াৰ কম্পজিশ্যন, ইয়াৰ মূল্য কিমান আৰু এই চিৰাপটো ব্যৱহাৰ কৰিলে কি কি ছাইড ইফেক্ট হ'ব পাৰে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, অশোকা চিৰাপটো 200 ml পেক হয় আৰু ইয়াত থকা কম্পজিশ্যনসমূহ হ'ল ইয়াতে অশোকা, থাই ফুল, ৰক্তফিল, ত্ৰিফলা, যষ্টিমধু, পদ্মা আদি বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক উপাদানৰ দ্বাৰা বনোৱা হৈছে আৰু ইয়াৰ মূল্য হ'ল 110 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব। বন্ধুসকল, এই চিৰাপৰ কোম্পানীটোৰ নাম হ'ল AB হেল্থ কেয়াৰ ৰিচাৰ্চ লিমিটেড। যদি কোনো মহিলাৰ মাহেকীয়া সমস্যা হয়, মাহেকীয়া ঠিকমতে ক্লিয়াৰ নহয়, এদিন বা দুদিন হোৱাৰ পিছত আকৌ বন্ধ হৈ যায়, এনেকুৱা সমস্যাৰ বাবে আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, মহিলাসকলৰ যিকোনো সমস্যাৰ বাবে আপোনালোকে এই অশোকা চিৰাপটো ব্যৱহাৰ কৰিলে 100% আৰাম পাব। বন্ধুসকল, যদি কোনো মহিলাৰ PCOD প্ৰব্লেম থাকে, তেন্তে আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিলে ঠিক হৈ যাব। যদি কোনো মহিলাৰ বগস্ৰাৱৰ সমস্যা হৈ থাকে, জনাংগত বা যৌনিত ইনফেকশ্যন হয়, এনেকুৱা কণ্ডিশ্যনতো এই চিৰাপটো ব্যৱহাৰ কৰিলে 100% আৰাম পাব। যদি কোনো মহিলাৰ চেহেৰা দেখাত ভাল নালাগে, একেবাৰে ক্ষীণ, এনেকুৱা কণ্ডিশ্যনত আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিলে সেই মহিলাৰ শৰীৰটো সুস্থ আৰু ধুনীয়া হৈ পৰিব। বন্ধুসকল, এই চিৰাপটো সম্পূৰ্ণ আয়ুৰ্বেদিক চিৰাপ হয় আৰু ইয়াৰ ৰিজাল্ট বহুত গুণে বেছি। আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰক, 100% ঠিক হৈ যাব। এই চিৰাপটো 14 বছৰৰ পৰা এটালৈকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ ড'জ বন্ধুসকল 10 ml কৈ দিনত 2 বাৰ খোৱাৰ পিছত আপোনালোকে ব্যৱহাৰ কৰিব। আৰু এই চিৰাপটো সম্পূৰ্ণ আয়ুৰ্বেদিক চিৰাপ হয়, সেইকাৰণে ইয়াৰ কোনো ছাইড ইফেক্ট নাই। আপোনালোকে নিশ্চিন্ত ব্যৱহাৰ কৰক। আপোনালোকে এই চিৰাপটো ইউজ কৰক আপোনাৰ যিকোনো ধৰণৰ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই অশোকা 90 চিৰাপটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব। তো বন্ধুসকল, আপোনালোকে যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' পাবলৈ হ'লে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।